এছ পি মহোদয়ৰ লগত অচিৰে আমি এসপ্তাহৰ ভিতৰত এইটো এটা ফাইনেল কৰি ল'ম। তেতিয়া আমাৰ এইটো ৰাস্তাতে এই অটোবিলাক যে গৈ আছে কিমান ৰিক্সত গৈ আছে আৰু যাব নালাগিব বা ৰিক্সৰ পৰা আমি ৰেহাই পাম আৰু। ধন্যবাদ। মই আৰু এটা কথা ক'ব বিচাৰিছোঁ মই 7 days মই টাইম দিছোঁ। মই 7 days টাইম দিছোঁ ধুবুৰী 7 days টাইম দিছোঁ আলিপুৰদুৱাৰ ৰেলৰ জেনেৰেল মেনেজাৰ আৰু ধুবুৰী প্ৰশাসনত আৰু MLA মই 7 দিন টাইম দিছোঁ, সকাই দিছোঁ যে উইদিন 7 days এই ৰাস্তা তৈরি কৰিব লাগিব। এই ৰাস্তা তৈরি যদি নকৰে আৰু যদি ফাৰ্দাৰ যদি কোনো এক্সিডেণ্ট হয় তেনেহ'লে আমি ৰাইজক লৈ গণ আন্দোলনত নামি এই ৰাস্তালৈ যাম। এইটো মোৰ শেষ কথা। ধন্যবাদ। আপোনাৰ পৰিচয়টো দিবচোন। নমস্কাৰ, মই শিমুল সরকার, ধুবুৰী সচেতন এগৰাকী রাইজ। আচ্ছা, আপনি যেহেতু সচেতন রাইজ, আপনার প্রায় আমি দেখা পাওঁ আপনি একজন ভাল সোশ্যাল ওয়ার্কার হয়। তো আমাৰ ধুবুৰী এই ঝগড়াপাৰ লিংক ৰোড যিটো আছে এই ৰোডটো ৰেল লাইন ক্ৰছ কৰি যাব লাগে। ইয়াত প্ৰায় দেখা যায় যে ইয়াত দুৰ্ঘটনা হৈ থাকে আৰু দুৰ্ঘটনা হোৱাৰ এটা 100% চান্স হৈ আছে, কিন্তু আজিলৈকে কোনো ধৰণৰ কাণ সাৰ নাই। ইয়াত ৰাইজৰ MLA আছে, MP আছে, এনেকুৱা সমস্যা বহুত আছে। এই বিষয়ে আপুনি কি কয়? মই আজি ঝগড়াপাৰা ৰেলগেটত মই আজি থিয় হৈ আছোঁ আৰু মই বহুদিনৰ পৰা মোৰ দৃষ্টিগোচৰ হৈছে যে ধুবুৰী এটা ঐতিহাসিক জাগা আৰু মেইন নেশ্যনেল ৰোডে ধুবুৰী ছাইডত আমাৰ ৰেলগেটত আজি মই প্ৰত্যক্ষ ফ'ল' কৰিছোঁ যে ইয়াতে যেনেকুৱা অৱস্থা হৈছে ইয়াতে মানুহৰ এটা মৃত্যুদূত হৈ আছে। ইয়াতে যিকোনো মোমেণ্টত মানুহ মৰিব পাৰে, মানুহ দুৰ্ঘটনাত এক্সিডেণ্ট হ'ব পাৰে আৰু এক্সিডেণ্ট হৈছে এই ৰাস্তাত। আৰু ইয়াতে টটো পৰিছে, বাইক এক্সিডেণ্ট হৈছে আৰু সবচেয়ে ডাঙৰ কথা হ'ল যে মেইন এইটো আমাৰ নেশ্যনেল ৰ'ডেজ ওচৰতে আমাৰ ধুবুৰী চিভিল হস্পিটেল আছে। তাতে ৰোগীবিলাক এম্বুলেন্স লৈ আহে, কেতিয়াবা চিৰিয়াছ পেচেণ্ট, কেতিয়াবা চিৰিয়াছ পেচেণ্ট, কেতিয়াবা প্ৰেগনেঞ্চি পেচেণ্ট ইয়াত আহে। আমি এনেকুৱা অৱস্থা হৈছে চিৰিয়াছ পেচেণ্ট ইয়াতে চিৰিয়াছ হৈ গৈছে আৰু ধুবুৰী হস্পিটেলত ডেথ। তেনেকুৱা ঠিক আমাৰ প্ৰেগনেঞ্চি অৱস্থাত এনেকুৱা অৱস্থা হৈছে ধুবুৰী লতৰতে এনেকুৱা ইয়াতে বাচ্চা হৈ গৈছে। এইটো মৃত্যুদূত। আজি মই ইয়াতে আহিছোঁ, মই নিজে আজি ইনকুৱাৰী কৰিছোঁ যে ইয়াতে এনেকুৱা অৱস্থা হৈছে, ইয়াতে আপোনালোকৰ চাওক কেনেকুৱা অৱস্থা হৈ আছে, কেনেকুৱা হৈ আছে, বাইকৰ ৰিক্স হৈ গৈছে। তেতিয়া মানুহ এক্সিডেণ্ট হ'ব পাৰে, তেতিয়া মানুহ স্পট হ'ব পাৰে। কিন্তু মই কিয়মক জেনেৰেল মেনেজাৰ ৰেলৰ মই তেখেতক ধিক্কা দিছোঁ। তেখেতে ই নেদেখে নেকি এনেকুৱা অৱস্থা ৰেলত? তেনেকুৱা তেখেতৰ ইয়াতে চাব পাৰিছিলে, ইয়াতে তদন্ত কৰিব লাগিছিলে যে এই অৱস্থা আজি এনেকুৱা অতি দুৰ্ভাগ্যবশত যে এটা ধুবুৰী ঐতিহাসিক জেগাতে এনেকুৱা অৱস্থা হৈছে, ইয়াতৰ ৰাস্তা ঘাটৰ এনেকুৱা অৱস্থা হৈছে, ৰেলৰ DMকে দেখা নাই। আৰু সবচেয়ে ডাঙৰ কথা হ'ল যে আমাৰ ধুবুৰী 23 নং সমষ্টিৰ MLA MP ইহঁতে কি কৰি আছে? ইয়াতে ধুবুৰীৰ কাৰণে কিবা ভাবিছেনে না? ইয়াতে আজি ৰেলগেটতে মানুহ মৰি আছে, স্পট হৈ আছে, ইয়াতে ৰাস্তাৰ কাৰণে ইয়াতে একো চিন্তা কৰা নাই নেকি? আৰু আমাৰ ধুবুৰী MLA MP কি কৰি আছে ধুবুৰীৰ কাৰণে? ধুবুৰী 23 নং সমষ্টিৰ আজি MLA MP যে COVID-19 আৰু যিবিলাক ফ্লাড হৈছে, দুৰ্যোগ হৈছে, কেতিয়াবা আহিছে না? কেতিয়াবা ধুবুৰী সমাজৰ কাৰণে, সমষ্টিৰ কাৰণে কেতিয়াবা চাইছে না যে ইয়াতে কেনেকুৱা আছে? ভোট বেংক যেতিয়া ভোট হ'ব তেতিয়া ভোট চাবলৈ মানুহক বুৰ্বক বনাই ফু দি ভোট বিচাৰিছে। তেতিয়া ভোট যেতিয়া জিকা শেষ তেতিয়া ইয়াতো সব পাহৰি যায় যে ধুবুৰীৰ মানুহৰ অৱস্থা কি। ধুবুৰীটো কোনো ডেভেলপ নাই। 20 বছৰ ধৰি ইয়াতে MP হৈ আছে বদৰুদ্দিন আজমল। ইয়াতে প্ৰপাৰ এজন প্ৰফেশ্যনেল বিজনেছমেন, ইয়াতৰ পলিটিকেল নহয়। আমি ধুবুৰী সমষ্টি ধুবুৰী সমষ্টিৰ ইয়াতে যে বেদনা ধুবুৰী মানুহক ইয়াতো নুবুজে। এজ ৱেল এজ MLA যিটো আছে আমাৰ নজৰুল হক, ইয়াতো ধুবুৰীৰ বিশেষ বুজি নাই, একটা প্ৰব্লেম নুবুজে ধুবুৰী সমষ্টিৰ কৰা নাই। ধুবুৰী মানুহ কেনেকুৱা আছে মানুহক বুজিব লাগিছিলে। ইয়াতৰ যদি এনেকুৱা অৱস্থা হয় তেনেহ'লে ধুবুৰী সমষ্টিৰ পৰা কিয় ইয়াতত ভোট খেলিব আহে?
নিজৰ সমষ্টিৰ পৰা কিয় নাহে কিয় নেখেলে ধুবুৰী মানুহ বুৰ্বক পাইছে ধুবুৰী মানুহ কি চাদা চিধা মানুহ পায় সিহঁতৰ ভোট বেংক খেলি আছে আৰু ধুবুৰী মানুহৰ ৰাইজক লৈ সিহঁতৰ মৃত্যুৰ দূতত ইয়াতে মানুহৰ গলে খেল ধেমালি কৰি আছে খেলা কৰি আছে আৰু সি যদি ইমান দম থাকে তেনেহ'লে সি তেখেতৰ সমষ্টি লৈ কিয় নেখেলে কিয় ধুবুৰীৰ কাৰণে ইয়াতে খেলি আছে আৰু কিয় ধুবুৰী সমষ্টি সিহঁতক কি চিন্তা কৰি আছে ধুবুৰীৰ কাৰণে ৰাস্তা ঘাট ট্ৰেইন নালা সিহঁতে একো চিন্তা নাই মানুহৰ COVID-19 মানুহ ভুগি আছে ইমান বেকাৰ মানুহ সিহঁতক বহি গৈছে কিমান মানুহ বৰবাদ হৈ গৈছে কিমান মানুহ COVID-19 পৰিছে মৰিছে আৰু কিমান ল'ৰাবিলাক নতুন যুৱতীবিলাক যিবিলাক প্ৰজন্ম যুৱতীবিলাক কিমান বেকাৰ হৈ গৈছে যিবিলাক চাকৰি নাই পাই যিবিলাক বাহিৰত গৈছিলে আমাৰ এই নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকক সিহঁতক COVID-19 কাৰণে সিহঁতে আহি বহি আছে যাৰ ফলে আমাৰ যুৱতী সমাজ আৰু আমাৰ প্ৰজন্ম ল'ৰাবিলাক সিহঁতৰ ড্ৰাগছ মদ আৰু টেবলেট সিহঁতৰ বিকাই আছে পেটৰ কাৰণে ধুবুৰী MLA কি কৰিলে তেখেতৰ আমাৰ ধুবুৰী সমষ্টিত আমাৰ বেকাৰ ল'ৰাবিলাকে চিন্তা কৰিছে সিহঁতে একো চিন্তা নাই আৰে ধুবুৰী MLA চালানি মাছ সিহঁতৰ তুফানগঞ্জ বহি আছে তাক ফোন মাৰিলে তাক কোনো ৰেছপন্স দি দিয়ে আৰু ধুবুৰীৰ কাৰণে সিহঁতে কেতিয়াবা আহিছিলে 1ৰ পৰা 16টা ৱাৰ্ড আছে আমাৰ গাঁওবিলাক আছে যিবিলাক আমাৰ COVID-19 যিবিলাক মানুহ মৰিছে সিহঁতে কি খা খবৰ লৈছিলে MP MLA কেতিয়া লোৱা নাই আমি ধুবুৰী সমষ্টিক মই সকীয়াই দিছোঁ যে নেক্সট MP ইলেকশ্যনত সিহঁতক ভোট দিব নালাগে ভোট বয়কট কৰিব লাগিব তেখেতক আমাৰ ধুবুৰী মানুহবিলাকক দুৰ্ভোগ পাইছে দুৰ্ভোগী বুজিব লাগিব যে আমাৰ লোকেল MLA লাগিব লোকেল MLA আমাৰ ধুবুৰীৰ কাৰণে চিন্তা কৰিব আমাৰ চালানী মাছ আৰু পদকীনাথক ভোগাই বহি থাকে MP হৈ যিহেতু তুফানগঞ্জত থাকে তেখেত যদি কাম নহ'ব আমাৰ লোকেল MLA জিকাব লাগিব লোকেল MP জিকাব লাগিব এইটো ধুবুৰীৰ ৰাইজক মই হাত জোৰ কৰি মতন ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে বুজক চালানী মাছ দিয়ে আমাৰ কাম নহ'ব কি কৈছে ধুবুৰীৰ MP মাননীয় বদৰুদ্দিন আজমল চাহাব আমাৰ ইয়াৰে MP কিন্তু দেখা গ'ল যে তেওঁ এখন ইউনিভাৰ্চিটি ধুবুৰীত অ'পেন নকৰি তেওঁ হোজাই ডবকাত ইউনিভাৰ্চিটিটো অ'পেন কৰিলে এনেকুৱা মানসিকতা আপুনি কি ক'ব কওকচোন শুনক সিহঁতৰ আমাৰ ধুবুৰী সমষ্টিৰ মানুহবিলাকক ঘূৰিব পাইছে আৰু সিহঁতৰ ঘূৰিবকে যেতিয়া ভোট আহে তেতিয়া ভোট দিয়ে যেতিয়া জিকি যায় ধুবুৰীৰ কাৰণে সিহঁতৰ ডেভেলপ ইউনিভাৰ্চিটি বহুত বেলেগ জেগাত ইউনিভাৰ্চিটি বেলেগ জেগাত আমাৰ ধুবুৰী সমষ্টিৰ MLA MPৰ পইচা লৈ তেখেতে বেলেগ ডেভেলপ কৰি আছে আমাৰ ধুবুৰী সমষ্টি ইয়াতে কোনো একো কৰা নাই ইয়াতে ইউনিভাৰ্চিটি ধুবুৰী এটা টাউন সিহঁতে কোনো ধুবুৰীৰ কাৰণে চিন্তা কৰা নাই কোনো একটা ইউনিভাৰ্চিটি কৰা নাই আৰু যদিবা কৰিছে হিমন্ত বিশ্ব শৰ্মাত সৌতাতে আমাৰ ধুবুৰী চিভিল হস্পিটেল হৈ আছে সিহঁতে এটা ভাল কাম কৰিছে তেখেতে মই বহুত চৰাক জনাইছোঁ আমাৰ CM হিমন্ত বিশ্ব শৰ্মা দেৱক তেখেতে ভাল কাম চিন্তা কৰি আছে কিন্তু আমাৰ MP MLA কেতিয়াও ভাল কাম চিন্তা নকৰে ধুবুৰী সমষ্টিৰ সিহঁতে খালি আহিব আহি কিনে ভোট দিয়ক তাৰপিছত গুচি যাব আমাৰ ধুবুৰী মানুহ সমষ্টি বুজিব লাগিব যে এইসব চালানী মানুহ MLA আৰু MP ভোট দি লাভ নাই দেখা যায় লাভ নাই আমাৰ লোকেল MLA MP ভাল একটা লোকেল MP যাতে সিলেক্ট কৰে যাতে ধুবুৰীৰ ডেভেলপৰ কাৰণে চিন্তা কৰে এইটো মোৰ ধুবুৰীৰ ৰাইজৰ কাৰণে হাত জোৰ কৰি মই পৰমবন্ধন জনাইছোঁ কেতিয়া যাতে MP MLA লগতে বিক্ৰী নহয় ধুবুৰীৰ ৰাইজে দেখা যায় যে প্ৰায় প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বানপানী হওক বা অনতিপলমে আমাৰ এই কোভিডৰ যিটো লকডাউন আছিল এই লকডাউনৰ সময়ত মানুহবিলাক এক প্ৰকাৰ নিৰাশ হৈছিল কিন্তু এই ক্ষেত্ৰত দেখা যায় যে এই সাধাৰণ ৰাইজবিলাকে যেতিয়া MP বা MLAক ফোন কৰে তেওঁ ছুইচ অফ থাকে মেক্সিমাম মানুহৰ কমপ্লেইন এইটো আহে তো এই ক্ষেত্ৰত কি অতি দুৰ্ভাগ্যজনক এটা MP এটা MLA আমি আমাৰ ধুবুৰী সমষ্টিৰ ৰাইজ কৃষ্ণ ধুবুৰী সমষ্টিৰ ৰাইজে ভৰসা কৰি থাকে যে আমাৰ MP আছে আমাৰ MLA আছে কিন্তু তেখেতৰ কোনো কাণ্ডক জ্ঞান নাই তেখেতৰ নিজৰ লৈ চিন্তা কৰে তেখেতৰ ধুবুৰী সমষ্টিৰ কাৰণে চিন্তা নকৰে আৰু এই যে কোভিডত যে ইমান মানুহ মৰি গ'লে ইমান মানুহ মৰিলে কোভিডত ইমান মানুহে বেকাৰ হৈ গৈছে লকডাউনত এইটো
কেতিয়াবা ঘৰত গৈ চিন্তা কৰিছে নেকি? কেতিয়াও চিন্তা কৰা নাই। অতএব এইসব MLA আৰু MP মই ধিক্কাৰ দিছোঁ। আমি ধুবুৰী সমষ্টি সচেতন ৰাইজ হৈ তেখেতক বুজিব লাগে আমাৰ মৰ্ম বেদনা, সিহঁতক বুজা নাই। আৰু আজি যাৰ বাবে আজি ধুবুৰী অৱস্থা এনেকুৱা অৱস্থা হৈছে। আৰু ধুবুৰী এটা ঐতিহাসিক যেতিয়া 15-20 বছৰ সিহঁতে ৰাজত্ব কৰিলে MLA MP, আজি ধুবুৰী সোণা হ'ল, সোণৰ ধুবুৰী হ'ল গঢ়ি উঠাৰ দৰে। কিন্তু সিহঁতে চিন্তা নকৰে। তেখেতৰ চিন্তা কৰিব বাহিৰৰ কাক পাই কোন ইউনিভাৰ্চিটি বনাব, ক'ত মেডিকেল বনাব, বাহিৰৰ কাৰণে। আমাৰ ধুবুৰী সমষ্টিৰ পইচা লৈ MLA MP টাকা লৈ বাহিৰৰ কাৰণে চিন্তা কৰিছে। আমাৰ ধুবুৰীৰ কাৰণে কেতিয়াও উন্নতিৰ কাৰণে চিন্তা কৰা নাই। আমি তাক ধিক্কাৰ দিছোঁ। নেক্সট টাইম আমি ধুবুৰী সমষ্টি আকৌ এবাৰ কৈছোঁ যে ধুবুৰী মানুহবিলাক যাতে পূৰ্বক নহয়, যাতে বিক্ৰী নহয় তেখেতৰ অৰ্থতে। তেখেতৰ ধুবুৰী MLA সমষ্টিত ভাল এটা লিডাৰ দিব লাগিব। ধন্যবাদ।